মাৰ যিটো মৰম না গাইজ মই এইটো নাপাওঁ মানে মোৰ ঘৰটো আজি আপোনালোকে দেখাই আছোঁ বহুত বেয়া লাগে মানে চকুৰ পৰা পানী ওলাই যায় মানে মা নাই বহুত অসুবিধা হয় Hey guys, মই সৌৰভ আপোনালোকে চাই আছে bprdbhai ইউটিউব চেনেল আৰু গাইজ মানে বহুদিন মানে ভিডিঅ' দিব পৰা নাই কিবা এটা প্ৰব্লেম চলি আছিল মোৰ লাইফত আৰু গাইজ সেইটোত আপোনালোক জনাম কি প্ৰব্লেম আৰু কিয় কাৰণে ভিডিঅ' দিব পৰা নাই আপোনালোক গোটেইখিনি জনাই আছোঁ আৰু গাইজ মানে মোৰ লাইফত মানে বহুতখিনি মানে প্ৰব্লেম চলি আছে মানে সেইকাৰণে গাইজ ভিডিঅ' দিব পৰা নাই আৰু গাইজ কি প্ৰব্লেম কি নহয় আপোনালোক গোটেইখিনি জনাই আছোঁ আৰু গাইজ আপোনালোকে মানে ভাবি থাকে মানে মই হাই ফুৰ্তি কৰি থাকোঁ ফানি ভিডিঅ' কৰি থাকোঁ মানে সেইকাৰণে মানে মই বহুত মানে হেপি থাকোঁ আপোনালোকে বহুতে ভাবে কিন্তু গাইজ এনেকুৱা নহয় মানে মই বহুত দুখৰ মাজতে থাকোঁ মানে বহুত দুখ আছে সেইটোৱে গাইজ আপোনালোকক মানে ভাঙি ক'ম কি দুখ হয় কি দুখ নহয় এইটোৱে গাইজ ক'ম আপোনালোকক আৰু গাইজ মানে বহুতে ভাবে মানে মোৰ পকা ঘৰ মানে বহুত বিল্ডিং ঘৰ বহুতে মানে ভাবি থাকে এনেকুৱা গাইজ এনেকুৱা নহয় মানে মোৰ ঘৰটো আজি আপোনালোকে দেখাই আছোঁ কেনেকুৱা ঘৰত কি আছে কি নাই আৰু গাইজ মই মানে ক'ত ভিডিঅ' বনাওঁ ক'ত কি কৰোঁ আপোনালোক গোটেইখিনি দেখাই আছোঁ আৰু গাইজ আপোনালোকে জানে মানে মোৰ মা নাই মা নথকাৰ বাবে বহুত অসুবিধা হৈছে মানে মোৰ হৈছে দেউতাৰ কামত গৈছে মানে মোক ৰান্ধিব লাগে আৰু দেউতা মানে ৰান্ধে আৰু মই ক'বলৈ গ'লে মানে মই ইমান নাৰান্ধো দেউতাই কৰি দিয়ে আৰু গাইজ সেইটোৱে আপোনালোক দেখাই আছোঁ মানে মই ক'ত কি কৰোঁ নকৰোঁ সেইটোৱে বলক আৰু গাইজ মানে এতিয়া মানে অৰিজিত দা আহি আছে মানে মোৰ ভিডিঅ' কৰিবলৈ মানে অলপ অসুবিধা হৈ আছে কাৰণ কি মোবাইলটো ধৰি দিব লাগে আৰু গাইজ ষ্টেণ্ডৰে মানে বহুত অসুবিধা হৈ যায় ষ্টেণ্ডেৰে কৰিবলৈ আৰু অৰিজিত দা আহি আছে অৰিজিত দা অহাৰ পিছত গাইজ লগ পাই আছোঁ গাইজ পৰিলে ঘৰতে অৰিজিত দা কওক কি খবৰ কি কৰি আছে কি ভিডিঅ' আৰে মানে ভিডিঅ' কৰি আছোঁ মানে ঘৰটো ৰিভিল কৰি আছোঁ আজি ঘৰ ৰিভিল কৰি আছে ঘৰৰ কণ্ডিশ্যনটো ইমান এটা ভাল নহয় সেইটোৱে তো ই ৰিভিল কৰি আছে হেল্প কৰি দি আছোঁ মোৰ আজি ধামাকা এটা ৰিভিল কৰি দি ঘৰ চৰ হয় তইতো জানাই মানে ঘৰ ইমানো ভাল নহয় সেইটোৱে যিয়ে হওক গাইজ ই ঘৰ আজি ৰিভিল কৰি আছে আৰু মোৰ ঘৰৰ ৰিভিল ভিডিঅ' দিম কৰি দিম মানে বহুতে কিবা কিবি ভাবি থাকে না একো নহয় এইবোৰ যিয়ে হওক ই ঘৰ ৰিভিল কৰি আছে এতিয়া ইয়াক হেল্প কৰি দিওঁ গাইজ বলক আৰু গাইজ এতিয়া ঘৰত সোমাবলৈ ওলাইছোঁ আৰু গাইজ প্ৰথমতে মানে সৰু এটা দৰ্জা মানে মই ভাবিছোঁ আপোনালোকৰ মৰম চাপৰ্ট পালে এইটো ডাঙৰ মানে দৰ্জা কৰিম বুলি আৰু বলক গাইজ এতিয়া ঘৰত যাওঁ গাইজ সৰু এটা বাৰান্দা আৰু ইয়াতে গাইজ চিৰি আছে ইয়াতে মানে জোতাখিনি ৰাখিব পাৰিব আৰু গাইজ এইটো হ'ল দেউতাৰ মেচিন এইটো দি দেউতাই মানে কাম কৰে আৰু এটা আছে গাইজ আৰু এটা বজাৰত আছে এইটো মানে ঘৰত ৰাখি দিছে আৰু গাইজ ইয়াতে মানে দেউতাই ৰান্ধা বাঢ়ি কৰে ইয়াতে মাজতে আৰু গাইজ সৰু এটা বাৰান্দা আছে ইয়াতে মানে বহি থাকোঁ ভিডিঅ' আপলোড দিওঁ যেতিয়া নেটটো শ্ল' মাৰি দিয়ে আৰু গাইজ মানে বহুত মানে স্পীড দিয়ে ইয়াৰ পৰা আৰু গাইজ মানে যিহেতু মানে মা নাই বহুত অসুবিধা হয় বহুত পৰিমাণে অসুবিধা হৈ যায় আৰু যিহেতু মা নাই সিহঁতে মানে বুজে মাৰ মৰমটো কেনেকুৱা মানে বহুত পৰিমাণে দুখ হয় মানে গাইজ কেনেকুৱা আপোনালোকক বুজাব নোৱাৰিম এনেকুৱা দুখ হয় গাইজ মানে আগতে গাইজ বুজা নাই মাৰ দুখটো এতিয়া বুজি আছোঁ গাইজ মানে কয় না যি বস্তু থাকে থকাৰ সময়ত নুবুজে যেতিয়া হেৰাই যায় তেতিয়া গৈ বুজে এনেকুৱা হৈছে গাইজ মানে মোৰ লাইফত আৰু গাইজ প্ৰথম ৰুম এইটো আৰু গাইজ মানে দৰ্জাটো মানে বন্ধ কৰি লওঁ মানে বাহিৰৰ পৰা মানে বহুত গাড়ী মটৰৰ চাউণ্ড আহি থাকে এইখন ভিডিঅ' কৰাৰ অসুবিধা হয় আৰু গাইজ মানে প্ৰথমতে মানে ইয়াতে মানে কাপোৰ ৰাখি দিওঁ মানে ৰখাৰ বাবে জাগা নাই গাইজ কি কৰিম সেইকাৰণে ইয়াতে ৰাখি দিওঁ আৰু গাইজ ইয়াতে মানে কাপোৰ আছে ইয়াতে গাইজ দুটামান চিলিণ্ডাৰ আছে দেউতা মানে পুৰণা মেচিন আছে ইয়াতে এইটো মানে ইউজ নকৰে মানে বেয়া হৈছে এইটো আৰু গাইজ দেউতা মানে কামৰ মানে কিবা কিবি মানে আছে ইয়াতে আৰু গাইজ মানে গাছৰ মানে লেবু হয় গাছৰ লেবু আৰু মানে দেউতা নতুন মেচিন এইটো আৰু গাইজ মানে মই ইয়াতে ৰিভিউ কৰোঁ ইয়াতে ফটো চটো উঠোঁ আৰু বহুতে ভাবে মানে বহুত ডাঙৰ জেগা ইয়াত বহুত ষ্টুডিঅ' আছে বহুতে ভাবে কিন্তু গাইজ এনেকুৱা নহয় আপোনালোকে দেখাই পালে সৰু জেগা গাইছে একদম সৰু মানে কি ক'ম আৰু ইয়াতে মানে আপোনালোকে চাবলৈ পাই আছে ইয়াতে মানে ঠাকুৰ থাকে ইয়াতে ঠাকুৰ আছে আৰু ইয়াতে গাইজ মানে মোৰ কিতাপখিনি আছে কিতাপ বহিখিনি আছে ইয়াতে গাইজ কিতাপ বহিখিনি আছে আৰু গাইজ এতিয়া আহিছোঁ নেক্সট ৰুমত
আৰু গাইছ নেক্সট ৰুমত আমাৰ লগত এটা আলনা আছে, ইয়াতে দেউতা আৰু মাৰ কাপোৰ ৰখা আছিলে, কিন্তু এতিয়াতো মা নাই। এতিয়া যিহেতু মানে মোৰতো মাজতে ৰাখি দিওঁ, দেউতাৰটো ৰাখি দিওঁ, মানে মোৰটো থাকে মানে দেউতাৰটো থাকে। ইয়াতে গাইছ মানে এটা VIP বা আমাৰ ভাষাত মানে টাং বুলি কয় নেকি, টাং বুলি কয়। ইয়াতে গাইছ এটা চিয়াৰ চাবলৈকে চাই আছে। আৰু মানে কি ক'ম আৰু ইয়াতে মানে এটা বিচনা আছে, বিচনাটো গাইছ ইমান ভাল নহয়, মানে বেয়াই আৰু ক'বলৈ গ'লে বেয়া। আৰু ইয়াতে মানে এটা খিৰিকী আছে, কিন্তু খিৰিকীৰো কণ্ডিশ্যনটো মানে ভাল নহয়। আপোনালোকে চাই আছে টিনৰ গাইছে, একদম টিনৰ কি ক'ম আৰু ইয়াতে মানে আৰু এটা খিৰিকী আছে, সেইটো কাঠৰ হয়, কিন্তু ইমানো ভাল কণ্ডিশ্যন নহয়। কিন্তু ইয়াৰ পৰা বাকী দৃশ্য চাবলৈ পাৰিব ইয়াৰ পৰা। আৰু ইয়াৰ পৰা মানে বতাহ আহে, ৰ'ব এইটো কি কৈ বতাহ আহিব। আৰু মাজতে ইয়াতে মানে ৰিলটো মানে শ্বুট কৰোঁ, মানে ৰিল বা ফটো মানে উঠোঁ ইয়াতে, মানে ইনষ্টাগ্ৰামতে ফ'ল' ৰাখিছে, সিহঁতক গম পায়। আৰু ইয়াতে মানে এটা সৰু এটা শ্ব'কেছ, সৰু এটা টিভি। আৰু আপোনালোকে ঘৰৰ কণ্ডিশ্যন চালে মানে বহুত পৰিমাণে অসুবিধা হয়। আৰু কাপোৰ ওলট পালট হৈ আছে কি ক'ম আৰু মানে মইতো মানে গুচাবলৈ নোৱাৰোঁ, মানে মই গুচাওঁ মাজতে গুচাওঁ, দেউতাও গুচায়, কিন্তু মানে বহুত অসুবিধা হৈ যায়, মানে বেয়া লাগে মাজতে। কিন্তু কি কৰিম, দুখীয়া মানুহৰ এটাই কণ্ডিশ্যন হয়। কিন্তু আপোনালোকৰ পৰা মানে আশা আছে, মানে মোক ছাপোৰ্ট কৰিব। যেনেকৈ ছাপোৰ্ট কৰি আছে তেনেকৈ ছাপোৰ্ট কৰক। আৰু এতিয়া নেক্সট ৰুমত যাওঁ। কৰিছোঁ কেমেৰাটো ধৰি দিওঁ অলপ। দে বল দেখাই থাক তই। লাইটটো ক'ত? লাইটটো জ্বলাই দিওঁ। ফেনটো দি গৰম আছে ৰুমটোত বেছি। বল। আৰু প্ৰথমতে ক'বলৈ গ'লে এইটো মোৰ ৰুম হয়, মানে মই ইয়াতে বহি থাকোঁ, মানে ইয়াতে বহোঁ। আৰু ইয়াতে মানে ছেম কণ্ডিশ্যন, এই টিনৰে বহুত গৰম লাগে। ৰাতি টোপনি নহয় মানে টোপনি নহয়, ইমান সৰু এটা ফেন, মানে টোপনি নধৰে, কিন্তু হাৱাই নালাগে ইয়াৰ পৰা। এই ফেনটো ইয়াতে আছে, আৰু ইয়াতে উঠিলে মানে মাথাত লাগব ইয়াৰ, মানে চাবি মাথাত লাগব ইয়াৰ, মানে কি ক'ম আৰু আপোনালোকে চাই আছে মোৰ ঘৰৰ কণ্ডিশ্যন মানে ভাল নহয়, বহুত গৰম লাগে মানে ঘামি গৈছোঁ, বহুত অসুবিধা হয় আৰু ইয়াতে মানে বাচন কেইটা আছে, ইয়াতে মাজতে খাওঁ, মাজতে ভাত খাওঁ, আৰু মানে দেউতাৰ মই খাওঁ, মানে ইয়াতে মানে মই মানে টোপনি দিওঁ। আৰু ইয়াতে মানে এটা দৰ্জা আছে, আৰু দৰ্জাটো নতুন দিওঁ। ইয়াতে এটা দৰ্জা আছে, ঠিক আছে। ইয়াতে মানে দুটা দৰ্জা খালি, দুটা ইয়াতে এটা দুটাই। আৰু দেউতাৰো কণ্ডিশ্যনটো ইমান ভাল নহয়। আৰু মানে দেউতাৰ যে ফেচ লেভেলটো কৰিম, তেতিয়া কৈ দিম দেউতাৰ মানে কেতিয়া কি হৈ যায় মানে মই মানে ভালকৈ নাজানো, মানে হয়তো মানে বহুতে বেয়া দেউতাৰ। আৰু মানে বহুতে ভাবি আছিলে মোৰ ডাঙৰ ঘৰ, কিন্তু সৰু ঘৰ, ভাঙা চিঙা, কিন্তু আগতে আৰু বেয়া আছিলে ঘৰ। ব'লো সেই ঘৰটো আপোনালোকক দেখাই দিওঁ, তাৰপিছত কথা পাতি আছোঁ কেইটামান। সেইটো হ'ল মানে আমালোকৰ পুৰণা ঘৰ। কণ্ডিশ্যন চাওক কেনেকুৱা ভাঙা চিঙা আছিলে আগতে ঘৰটো, অৱস্থাটো চাওক ইয়াতে কি ক'ম আৰু আপোনালোকে চাই আছে, ইয়াতে মোৰ চাইকেল এইটো, আৰু এইটো মানে মোৰ বিনিৰ চাইকেল হয়, মানে ইয়াতে থৈ গৈছে, আৰু সেইটোৱে আৰু আমালোকৰ ঘৰটো যে সেইটো আমালোকে নিজে কৰা নাই, মানে ভাঙি কৈ আছোঁ। মানে কথাটো হ'ল মানে এইটো চৰকাৰৰ পৰা মানে দিছিলে, চৰকাৰৰ পৰা টকা দিছিলে 1,30,000 টকা, কিন্তু মাজত কিন্তুটো হ'ল মানে আমাৰ লগত টকা ভৰিব লাগিছিলে, অলপ চলপ মানে ক'বলৈ গ'লে মানে আমাৰ লগত 2 লাখ টকা ভৰিব লাগিছিলে, 2 লাখ টকা ভৰিব লাগিছিলে। আৰু মানে ঘৰটো যে মা থাকোঁতেই আগতে কৰিছিলোঁ এই ঘৰটো, তো নাইনা কৰি 4-5 বছৰ হ'লে মানে ঘৰৰ আগতে মানে বহুত বেয়া কণ্ডিশ্যন আছিলে, এতিয়াতো অলপমান ভাল আছে। কিন্তু ক'বলৈ গ'লে মানে ঘৰ যিমানে ভাঙা হওক নো কিয়, মানে ফেমিলি যিটো মানে এটা মানুহ থাকে না, সেইটো বহুত ভাল হয়। কিন্তু এতিয়া মানে ঘৰ দি কি কৰিম, মোৰ মায়ে নাই, মাৰ যিটো মৰম না মই এইটো নাপাওঁ। কিমান সৰু অৱস্থাতে মানে মোক মা হেৰাইছোঁ, মানে মোৰ বয়সটো হ'ল মানে 16 বছৰত মানে মাক হেৰাই পেলাইছোঁ মানে বহুত বেয়া লাগে, মানে চকুৰ পৰা পানী ওলাই যায়। আৰু মাৰ যিটো দুখ না মানে কি ক'ম আৰু, মানে বহুত বেয়া লাগি যায়, মানে
তোমাৰ পানী ওলাই যাব গাইছ মানে যেতিয়া সৰু ল'ৰা ছোৱালীকেইটা চাওঁ না মা বুলি মাতি আছে গাইছ মোৰো মানে মা বুলি মাতিবলৈ মন যায় কিন্তু guys, কি কৰিম মানে মোৰ মা নাই না মানে মোৰ দাদাৰ যে ছোৱালীকেইটা আছে সিহঁতক মানে মা বুলি মাতোঁ চোনা মা বুলি মাতোঁ কি কৰিম গাইছ মাকটো মাতিবলৈ মন যায় কি ক'ম আৰু গাইছ বহুত বেয়া লাগে যিহেতু গাইছ আপোনালোকে ছাপোৰ্ট কৰক আপোনালোকৰ এটা ছাবস্ক্ৰাইব আৰু এটা লাইকৰ কাৰণে মানে বহুত মানে মোৰতো ফিল হ'ব মানে ভিডিঅ' বনোৱাম গাইছ আগতে মানে পাব্লিক ৰিয়েকশ্যন ভিডিঅ'কেইটা আপোনাৰ চাইছিলে গাইছ আপোনালোকে বহুত মৰম দিছে গাইছ থেংক ইউ গাইছ এনেকৈ মৰম কৰক আৰু গাইছ জল্দি আপোনালোকে মানে 1K ছাবস্ক্ৰাইব কমপ্লিট কৰি দিয়ক ভিডিঅ'টো এইখিনি আছিলে ভিডিঅ'টো ভালে লাগিলে প্লিজ লাইক কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু গাইছ নেক্সট ভিডিঅ'টো মানে দেউতাৰ ফেচ ৰিভিল কৰিম নেকি গাইছ আপোনালোকে কমেণ্ট কৰি দিব আৰু গাইছ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ টাটা বাই বাই